Welcome back to my YouTube channel and I want to start this video. Let's go. আজি আমি গৈ আছোঁ এজন কবিৰাজৰ ঘৰত কাৰণ মোৰ লগৰীয়া এটাৰ দাঁতৰ বিষ হৈছে। আজি প্ৰায় 3 দিন ধৰি তেওঁ ঘুমাব পৰা নাই। তো ৰাতিয়ে মোক ফোন কৰিছিল, মই কৈছোঁ আহা আমি একেলগে যাম আৰু আজি আমি গৈ আছোঁ কালাহাট বজাৰৰ ফালে। তো বলক আমি যাওঁ। रात को आऊंगा मैं तुझे ले जाऊंगा मैं फिल्म दिखाऊंगा मैं सैर कराऊंगा मैं रात को आऊंगा मैं तुझे ले जाऊंगा मैं फिल्म दिखाऊंगा मैं सैर कराऊंगा मैं मुझसे शादी करोगी मुझसे शादी करोगी रात को आऊंगा मैं तुझे ले जाऊंगा मैं फिल्म दिखाऊंगा मैं सैर कराऊंगा मैं मुझसे शादी करोगी मुझसे शादी करोगी डीजे 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 अंकल तिवारी उड़थपा शादी का वादा है ना समझो फन है मेरी तरफ से तो ये रिश्ता डन है दुनिया की ये जोड़ी तो नंबर 1 है दुनिया घुमाऊंगा मैं ऐश कराऊंगा मैं इसको ले जाऊंगा मैं डिनर कराऊंगा আহি গাড়ীত তেল হৈ গ'ল খতম আৰু এতিয়া তেল ঢালিব লাগে আৰু যাব লাগে। তো বলক আগতে তেলখিনি ঢালি লওঁ নে কি কয় বন্ধুসকল। আৰু এতিয়া তেল ঢালা হৈ গ'ল আৰু ৰহিমৰ লাগিল মোটা। এই কি কৰি আছা? ফটো তুলি আছোঁ মই। এই ভিডিঅ' কৰাত মোটা হৈ গ'ল যিহেতু আপোনাক এটা চিনেমেটিক শ্বট দেখাই দিওঁ। মোটামুটি হৈ গ'ল কমপ্লিট আৰু এতিয়া আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। रात को आऊंगा मैं तुझे ले जाऊंगा मैं फिल्म दिखाऊंगा मैं सैर कराऊंगा मैं रात को आऊंगा मैं तुझे ले जाऊंगा मैं फिल्म दिखाऊंगा मैं सैर कराऊंगा मैं मुझसे शादी करोगी मुझसे शादी करोगी रात को आऊंगा मैं तुझे ले जाऊंगा मैं फिल्म दिखाऊंगा मैं सैर कराऊंगा मैं আৰু আহি ফাইনেলি পাই গ'লোঁ মানুহজনৰ ঘৰ। এইটোৱে মানুহজনৰ ঘৰ, চাই লওক এইটোৱে হয়। আৰু এতিয়া আমি ভিতৰত সোমাওঁ আৰু আহি বহিলোঁ। আমাক গুয়া খাবলৈ দিলে, আমি এতিয়া গুয়া খাই আছোঁ আৰু ইয়াক কিবা এটা গাছান ঔষধ দিছে, তেওঁ দাঁতৰ পৰা ধৰি আছে আৰু আমি বহি আছোঁ। ই মাটিত বহি আছে এনে আৰু ইয়াক গাছান কিবা এটা ঔষধ দিলে আৰু এই ঔষধটো 1 মিনিটমান যিটো মানে দাঁতত পোকা খাইছে সেইটো দাঁতত 1 মিনিটমান ধৰি থাকিব লাগিব। এনেকৈ সবাই ধৰি থাকিব লাগিব আৰু ই এনেকৈ সবাই ধৰি আছে আৰু আমি বহি আছোঁ, চাওঁ পোকা বা পোকে ওলাই নে নাই। মই দেখাইছোঁ আপোনালোকক। আৰু 1 মিনিট হোৱাৰ পিছত এই লাঠিডাল দাঁতৰ পৰা ওলোৱাই এনেকৈ টোক মাৰি দিব লাগিব আৰু চাওক কিমান পোকা ওলায়। মই আপোনালোকক দেখাই আছোঁ, এনেকৈ টুকাব লাগিব, ভালকৈ টুকাব লাগিব। সঁচাকৈ মই আচৰিত হৈ গৈছোঁ, ইমান ডাঙৰ এটা পোকা দাঁতত থাকিব পাৰেনে? চাওক মই আচৰিত হৈ গৈছোঁ। ফাৰ্ষ্ট টাইম মই ইমান ডাঙৰ পোকা দাঁতৰ পৰা ওলোৱাই দেখিলোঁ চকুৰ সন্মুখত। মই বেলেগে কোৱা শুনিছোঁ কিন্তু মই নিজে কেতিয়াও দেখা নাই, আজিহে মই প্ৰথম দেখিলোঁ। আৰু এনেকৈ 3বাৰমান উলিয়ালে আৰু 3বাৰত প্ৰায় 5টা পোকা উলিয়ালে। চাওক মই দেখাই দি আছোঁ পোকাকেইটা, মানে পোককেইটা বগা হয়। চাওক মই বিচাৰি পোৱা নাই, চাব দেখাই দি আছোঁ। চাগে এইটো বগা দেখিছে যে এইটো এটা চাওক বগা দেখিছে যে এইটো এটা দুটা হ'ল আৰু এটা আছে ৰ'ব। এইটো চাওক কেনেকুৱা কৰি আছে আৰু এটা আৰু এই হাতৰ ওচৰত চুবা, তেখেতৰ হাতৰ ওচৰত চুবা এইটো এটা ও মাই গড, মই আচৰিত হৈ গৈছোঁ বে।
আৰু আমাৰ ট্ৰিটমেণ্ট হৈ গ'ল কমপ্লিট এতিয়া আমাৰ ঘৰত যাব লাগে আৰু আমি বহু সময় ধৰি মানুহজনৰ লগত কথা পাতিলোঁ আপোনালোকক মানুহজনক দেখুওৱা নহ'ল বাৰু কিন্তু আমি বহু সময় ধৰি কথা পাতিলোঁ আৰু তেখেতৰ পৰা জানিব পাৰিলোঁ আজি প্ৰায় 40 বছৰ ধৰি সুদীৰ্ঘ 40 বছৰ ধৰি তেওঁ এনেকুৱা কাম কৰি আছে আৰু অহাকালি আমাৰ আকৌ আহিব লাগিব কাৰণ তেখেতে কিছুমান মেডিচিন দিব আৰু যেনেকৈ দেখে মই প্ৰচেছটো দেখালোঁ আপোনাক যেনেকৈ মানে পোকবিলাক উলিয়ালে তেনেকৈ কিবা উলিয়াব লাগিব নেকি সেইকাৰণে অহাকালি আমাক আকৌ আহিব ক'লে দন্তক্ষয় কিয় হয় বিজ্ঞানীয়ে কি কয় শুনক দাঁতৰ এনামেল আৰু ডেণ্টাইন অংশ লাহে লাহে কোমল হোৱাৰ ফলত দাঁত ক্ষয় হ'বলৈ ধৰে দাঁতৰ গুৰিত লাগি থকা খাদ্যৰ শ্ৰেণীভাগৰ ওপৰত বেক্টেৰিয়াই কৰা ক্ৰিয়াৰ ফলত উৎপন্ন হোৱা আমলৈ নৰম আৰু লৱণযুক্ত কৰি দিয়ে ফলত দাঁত ক্ষয় হ'বলৈ ধৰে বেক্টেৰিয়াই কোষবোৰ আৰু দাঁতৰ লাগি থকা খাদ্যৰ কণাবোৰ লগ লাগি দাঁতৰ গুৰিত তাঁতৰি বান্ধে তাঁতৰিয়ে ঢাকি ৰখাৰ বাবে লালটিত দাঁতৰ স্পৰ্শ নাহে আৰু সেয়ে লালটি ভাগ দাঁতৰ গুৰিত নপৰাৰ ফলত এচিডক সম্পূৰ্ণভাৱে প্ৰশমিত কৰিব নোৱাৰে সেইকাৰণে খোৱাৰ পাছত বেক্টেৰিয়াই ক্ৰিয়া কৰাৰ আগতে দাঁত ব্ৰাছ কৰি চাফা কৰি ল'ব লাগে যদি চিকিৎসা কৰা নাযায় তেতিয়া বেক্টেৰিয়াই দাঁতৰ আলুত সোমাই যায় আৰু তাৰ ফলত এই সংক্ৰমণ আৰম্ভ কৰে এইটোৱে আছিল এটা সৰু ভিডিঅ' যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ডেছক্ৰিপশ্যনত সকলোবিলাক দিয়া আছে চাব পাৰে